জীৱনত কিবা নহয় কিবা কৰিবলৈ সকলোকে মোটিভেশ্যনৰ দৰকাৰ হয় ঠিক আছে এটা মোটিভেশ্যন যদি আপোনাৰ নিজৰ পৰা আহে তেনেহ'লে তো ভালেই কিন্তু যদি নাহে তেনেহ'লে আপুনি মোটিভেশ্যন বিচাৰি যায় বেলেগৰ তাতে আৰু বেলেগৰ কাৰ তাতে মোষ্টলি যায় আপুনি ছ'চিয়েল মিডিয়াত এতিয়া যদি আপুনি হাৰ্ট হৈ আছে আৰু আপুনি তাৰে পিছত মোটিভেশ্যন বিচাৰি গ'ল আৰু সেই মোটিভেশ্যনেল মিম বা কোটটোত যি লিখা আছে সেইটো আপোনাক ইমোশনাল পইণ্টত এটেক কৰি দিয়ে আপোনাৰ লজিকেল ব্ৰেইনে কাম কৰা বন্ধ কৰি দিয়ে আৰু ইয়ে আপোনাক শুদ্ধ পথৰ পৰা ভুল পথলৈ ঘূৰাই দিয়ে হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম মই কল্প আৰু মোৰ চেনেললৈ আপোনালোকৰ স্বাগতম আমি আজি এনেকুৱা মিম বা কিছুমান কোট চাম যাৰ অৰ্থবিলাক আপুনি যদি লজিকেলি ভাবি নাচায় তেনেহ'লে ই আপোনাক হয়তো শুদ্ধৰ সলনি ভুল পথলৈকে ঘূৰাই দিব পাৰে আপোনাক ভুল পথলৈকে লৈ যাব পাৰে তো আৰম্ভ কৰিছোঁ আমাৰ প্ৰথমটোৰ লগত প্ৰথমটো হৈছে ডোন্ট জাজ মি ইউ কেন সাৰ্ভাইভ half of what I handled এটা দুটা লাইন আছে আপুনি চাব প্ৰথম আছে don't judge me আৰু দ্বিতীয়টো হৈছে you can survive half of what I handled মানে মই যিমান হ্যান্ডেল কৰিছোঁ তাৰে তুমি আধাও সাৰ্ভাইভ কৰিব নোৱাৰা আপুনি যদি এজে হল এটুত চাই তেনেহ'লে আপুনি একো দেখা নাপায় যেতিয়া আপুনি লজিকেলি অলপ ভাবি চাব আপুনি গম পাব যে প্ৰথম লাইনটো যে don't judge me সেইটোৱে অলৰেডি কন্ট্ৰাডিক্ট কৰি আছে সেকেন্ড লাইনটো যে মই যিমান হ্যান্ডেল কৰিছো তাৰে আধাটো তুমি সাৰ্ভাইভ কৰিব নোৱাৰা হি ইজ অলৰেডি জাজিং মানে এটো যদি আপুনি নিজৰ লাইফত ল চাই তেনেহ'লে আপুনি অলৰেডি হে মানটোক জাজ কৰিয়ে আছে যে তুমি বাচিব নোৱাৰা যিমান মই হ্যান্ডেল কৰিছো তাৰে আধাটো তুমি বাচিব নোৱাৰা আৰু আপুনি তাৰে আগত কৈছে যে মোক জাজ নকৰিব বুলি কেনে থিংক সেকেন্ডটো হল बुराई को देखना और सुनना ही बुराई की शुरुआत है বেয়াটোক দেখা আৰু শুনাই হৈছে বেয়াৰ আৰম্ভণি আপুনি কক সিম্পল আপোনাক এটো মই কলো এটা আপুনি সিম্পলি ভাবক যে আপুনি যদি গমে নাপায় বেয়া কি বস্তু তেনেহলে আপুনি কেনেকৈ গম পাব যে ভাল কি বস্তু ভাল বস্তুটো জনাটো যিমান দৰকাৰ বেয়াটো জনাও সিমানে দৰকাৰ তেতিয়া আপুনি গম পাব যে বেয়াটোৰ পৰা কিয় দূৰত থাকিব লাগে আৰু ভালটো কিয় ল'ব লাগে আমাক সৰুৰ পৰা আমাৰ মাইন্ডত এটো সোমাই দিয়া গৈছে যে এটো বস্তু বেয়া এটো বস্তু ভাল বেয়া বিলাক নকৰিবি ভাল বিলাক কৰিবি বেয়া বিলাক কিয় বেয়া ভাল বিলাক কিয় ভাল বেয়া হলে কি লছ হয় ভাল হলে কি লাভ হয় এই গুটেইবোৰ কথা আমাক প্ৰায়ে নকয় আমি নাজানোৱে যে আমি যে বেয়া বস্তুটো আছে বা বেয়া এটো যে বেয়া কিয় বেয়া কি কাৰণে বেয়া আমি আধা আধি মানুহে হেতু গমে নাপাওঁ তাৰে ফলত কি হয় কিছুমানে হেতু মাইন্ডত ভৰাই লয় যে বেয়া ওকে বেয়া বস্তুটো আমি কৰিব নালাগে ঠিক আছে কিন্তু কিছুমান কুচুটিয়া থাকে নহয় কিউৰিওসিটি উৎসুকতা হেতৰ মনত হয় যে কিবা বেয়া কি কাৰণে বা তো এতে হেতু ট্রাই কৰে আৰু হেতু ট্রাই কৰাৰ ফলত কি হয় ট্রাই কৰি এৰি দিলেতো ভাল যদি এৰি দিব নোৱাৰে তেনেহলে হেতে হেতুত সোমাই গৈ থাকে এটা হেতু বেছিকৈ সোমাই গৈ থাকে তো যি বেয়া হেতু দেখা বা শুনাটো বেয়া নহয় হেতু দেখি শুনি জানি কেনে কৰাটো বেয়া তৃতীয়টো ওয়ান অফ মাই ফেভাৰিটস আৰু একচুয়ালি মোটিভেটিং ঠিক আছে इट सेज कौन कहता है कि आसमान में सुराग नहीं हो सकता एक पत्थर तो तबीयत से उछालो यारो तो एटुत मोर भूल ওলাব লগা একো নাই কিন্তু প্ৰবলেমটো কত হয় যেটা মানুহে আধা কথা বুঝে ইয়াৰে এটো কোটত কোৱা হৈছে যে আপোনাৰ যদি ইচ্ছা থাকে আপুনি পাথৰ মাৰি কেনে যে আকাশত আপুনি ফুটা কৰি দিব পাৰে অৰ্থাৎ কৈছে যে আপুনি যদি যত্ন কৰে তেনেহলে আপুনি তাৰে ফল পাব কিন্তু এটা কথা ইয়াতে বহুত মানুহে মিস কৰে গ্ৰাউণ্ডৰ কথাটো যোনটা এটা সলিড গ্ৰাউণ্ড আপুনি যেতিয়া এটা গ্ৰাউণ্ডত থিয় হৈ থাকে এটা সলিড সাৰফেস এটা থিয় হৈ থাকে তেতিয়া আপুনি নিজৰ ম্যাক্সিমাম পটেনশিয়াল দিব পাৰে
ধৰক এইটোৰ লগত ৰিলেট কৰি কেনে কওঁ যদি আপুনি মাটিত থিয় হৈ থাকে তেতিয়াহে আপুনি নিজৰ পুৰা জোৰ লগাই আকাশলৈকে পাথৰ মাৰিব পাৰিব, নহ'লে নোৱাৰে। এইটো এতিয়া ৰিয়েল লাইফত আনক, আপুনি তেতিয়াহে নিজৰ ফুল পটেনচিয়েল দিব পাৰিব যেতিয়া আপুনি ষ্টেবল হৈ থাকে। আপুনি যদি নিজৰ মাজতে কনফিউজ হৈ থাকে যে মই এইটো কৰিম নে এইটো কৰিম, মই এইটো কৰিলে ভাল নে এইটো কৰিলে ভাল, তেনেহ'লে আপুনি নিজৰ 100% দিব নোৱাৰিব, কোনোটো কামতে দিব নোৱাৰে। তো ফাৰ্ষ্টতে নিজৰ সলিড গ্ৰাউণ্ডটো বিচাৰক, ঠিক আছে? প্লেনিং বনাওক, তাৰে পিছত এপ্লাই কৰক, নিজৰ ফুল পটেনচিয়েল দিয়ক, তেতিয়া আপুনি ছাকচেছ হ'ব। এনে হাৱাবাজি কৰি জাপ মাৰি নহয়, গ্ৰাউণ্ডত থিয় হৈ কেনে ফুল পাৱাৰ। ওকে, তো আজিৰ কাৰণে মানে আই হোপ আপোনালোকে ভাল পাইছে। অলপ বেলেগ ধৰণৰ ভিডিঅ' আছিল, এইটো আগৰ নিচিনা নহয়। তো ইয়াৰ নতুন এটা ট্ৰাই কৰিছোঁ, আপোনালোকে যদি ভাল পায় দেন প্লিজ লাইক কৰি দিব এণ্ড কমেণ্টত জনাওক আপোনালোকে কেনে পাইছে। যদি এনেকুৱা কিবা ধৰণৰ উৎপাতাং টাইপ কোটছ বা মিম আপোনালোকেও পাইছে তেনেহ'লে মোৰ লগত শ্বেয়াৰ কৰক, কমেণ্টত শ্বেয়াৰ কৰক আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইটো ভিডিঅ'টো যদি অকণমান ভাল পাইছে, অলপ বেলেগ ধৰণৰ ভিডিঅ' দেন প্লিজ শ্বেয়াৰ কৰি দিব নিজৰ বন্ধুৰ লগত। এণ্ড নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।